Hey guys, welcome back to a new vlog. নিউ ব্লগ বুলি ক'বলৈ হ'লে এইটো মোৰ প্ৰথম ব্লগ হয় চেনেলটোত আৰু বলকচোন আজি এফালে যাওঁ। তো বন্ধুসকল আপোনালোকক এটা ভিডিঅ' দিছিলোঁ ইউটিউবত যে তামোল খেতি কৰোঁ আহক বুলি পেলাই আৰু তাত দেখুৱাইছিলোঁ যে তামোল মই ৰোৱা দেখুৱাইছিলোঁ আপোনালোকক, কিন্তু তামোলটো সুধাৰ ৰুলেই নহ'ব ন, তামোলটোৰ যত্নও ল'ব লাগিব। তো সেইকাৰণে মই তামোলখিনি চাবলৈ কাৰণে আহিছোঁ ইয়াতে বাৰীৰ মাজত। আৰু এয়া চাব পাৰে মোৰ তামোলবোৰ ইয়াতে খুঁটি বান্ধি দিয়া হৈছে, কাৰণ বতাহ যিহেতু চলি আছে, বতাহত যাতে বেকা হৈ নাযায় বা বাগৰি নাযায় তাৰ বাবে আমি ইয়াতে খুঁটি মাৰি দিছোঁ। তো বাকীবোৰো আছে ইয়াত, আৰু অকণমান আগলৈকে যাই চাওঁ বাকীবিলাক কি হৈ আছে। তো বন্ধুসকল দেখিলে আপোনালোকে তামোলৰ বস্তুবিলাক। তো মই তামোল কিয় লগালোঁ, অকল মই লগা নাই বাৰু, মোৰ লগত আৰু মানুহ আছে। তো তামোলৰ খেতিটো হৈছে একমাত্ৰ এনেকুৱা এটা খেতি য'ত আপুনি মাত্ৰ এবাৰ খৰচ কৰি পেলাই বা য'ত আপুনি মাত্ৰ এবাৰ কষ্ট কৰি তাৰ পৰা আপুনি বছৰ বছৰ ধৰি লাভ ল'ব পাৰে। বাকী যিবিলাক খেতি আছে সেইবিলাকত কি হয়, তাত সময়ে সময়ে লাগি থাকিব লাগে, কিন্তু এইবিলাকত বৰ বিশেষ লাগি থাকিব নালাগে। যেনে ধৰি লোৱা হ'ল চাহপাত খেতি, তাতেতো সপ্তাহে সপ্তাহে চাফা কৰা হওক, মেডিচিন দিয়া হওক, সেইবিলাকত লাগি থাকিব লাগে। কিন্তু এই খেতিটোত ইমান তেনেকুৱাকৈ লাগি থকাৰ কোনো প্ৰয়োজন নাই। বাছ ৰোৱাৰ পাছত এসপ্তাহমান অকণমান যদি চোৱা চিতা কৰা যায়, তাৰ পৰা আমি বছৰ বছৰ ধৰি লাভ ল'ব পাৰোঁ। এতিয়া মই আপোনালোকক নতুনকৈ আৰু এটা বস্তু দেখুৱাই আছোঁ। মই তামোলৰ লগতেই মই এটা পাণৰো হেৰি কৰিছোঁ। তো বন্ধুসকল এয়া চাব পাৰে, তামোলৰ পাণ লগাই দিছোঁ। আৰু এই তামোলডাল বৰ ডাঙৰ তামোলো নহয়, কিন্তু এই তামোলডালতো এতিয়া কলি পেলাইছে, এইটো তামোলৰ থোক পেলাইছে। তামোলডাল কিমান ডাঙৰ মই আপোনাক দেখুৱাই আছোঁ, বৰ বেছি ডাঙৰ তামোল নহয়। এইটো চাব পাৰে, এইটো আৰু আছে পাণৰ হেৰিবিলাক। তো এইডাল এডাল হয় পাণ, এডাল সৰুকৈ লাগিছে। আৰু এয়া পুখুৰীত দিবৰ কাৰণে আমি নিমখ আনি থৈ দিছোঁ, সেই পুখুৰীত দিব লাগিব ইয়াক। এই নিমখটো আমি পুখুৰীত দিম। তাৰপাছত ইয়াতেও এডাল আছে পাণ এডাল আছে ইয়াতেও। তো ইয়াতেও এডাল আছে পাণ, ইয়াতেও এডাল পাণ আছে। তাৰপাছত আছে পাণ, এই নাৰিকলডালত পাণ দিছোঁ। আৰু এই তামোল কেইডালৰ লগতেই সৰুকৈ ইয়াতে নেমু টেঙাৰ গছ এডাল আছে। আৰু ইয়াত নেমু লাগিছেই, চাব পাৰে ইয়াত নেমু লাগিছে। আৰু ইয়াৰ লগতে এইডাল কমলা টেঙা এডাল আমি লগাইছোঁ। তো এইডাল হৈছে পাণ, এইডাল হৈছে বগৰীৰ গছডাল। তো বগৰীটো লাগি শেষ হোৱাৰ পাছত তাৰ ব্ৰাঞ্চবিলাক কাটি দিব লাগে। আৰু ব্ৰাঞ্চবিলাক কটাৰ পিছত এনেকুৱাকৈ নতুন আকৌ ব্ৰাঞ্চবিলাক ওলাই আহে। তো বন্ধুসকল এতিয়া আপোনালোকক আৰু এটা বস্তু দেখুৱাম। সেইটো হৈছে চাব যে ইমান চাপৰ আম এডালত আম লাগিছে। এয়া চাওক, চাপৰ আম এডালতেই ইমান ধুনীয়া আম লাগিছে, আম লাগিছে। তো এই আমটো বিশেষ এখন ঠাইৰ পৰা অনা গৈছিলে পুলিটো। একচুৱেলি পুলি বুলি ক'লে ভুল হ'ব, উদিৰ পৰা যিটো পুলি প্ৰস্তুত কৰা যায় সেইটোৰ পৰা অনা হৈছিলে।
আৰু এইটো অনা হৈছিলে গোলাঘাটৰ পৰা। এইডাল আম জাষ্ট ফুলিছেহে, মানে এইডাল আম বহুত লেটকৈ ফুলে। যেতিয়ালৈকে বাকী আমবিলাক পকি সৰি শেষ হৈ যায় তেতিয়াহে ইয়াক খাব পৰা হয়। দিফলাই বান্ধি ৰাখিছোঁ যাতে ইয়াক ছাগলীয়ে খাব নোৱাৰে তামোলৰ বাগিচাখন। আৰু এই তামোলৰ বাগিচাত অলৰেডি তামোলৰ থোক পেলাইছে, এইটো হয় থোকটো। ইয়াত আৰু আমি নতুনকৈ তামোলবিলাক লগাই আছোঁ। ইয়াতে এডাল, ইয়াতে এডাল, আৰু মেইন যিখন বাগিচা তাতো আমি লগাইছোঁ, সেইখিনি আপোনালোকক দেখুৱাইছোঁৱেই। আৰু এইটো হৈছে ছোৱালী মানুহখিনিৰ অতি প্ৰিয় বস্তু, জেতুকা। হয়, এয়া হৈছে জেতুকা। এতিয়া চাব, বাৰিষা এতিয়াও ভালদৰে পৰা নাই, কিন্তু যেতিয়া বাৰিষা ভালকৈ পৰিব তেতিয়া ইয়াতে পানী ভৰ্তি হৈ যাব। আৰু ইয়াত পানী বাহিৰ ওলাবৰ কাৰণে এটা নিৰ্দিষ্ট জেগাৰ প্ৰয়োজন। কিন্তু দেখুৱাই আছোঁ, এই যিডাল পাইপ, এই পাইপডাল ফাটি গৈছে আৰু এই পাইপডালে পানী টানিব নোৱাৰে। সেইকাৰণে আমি এই পাইপডালৰ এটা অল্টাৰনেটিভ চলিউশ্যন এটা বিচাৰিলোঁ। এয়া হয় বন্ধুসকল, ঠিকেই দেখিছে, তামোল এডাল ফালি ফলাই তাক আমি পাইপ হিচাপে লৈ লৈছোঁ। দেখুৱাই আছোঁ, এই তামোলৰ ভিতৰৰ যিবিলাক এই হেৰিবিলাক থাকে, এইবিলাক গুচাই আমি এইটো এনেকুৱাকৈ বনাইছোঁ। এইটো আৰু এইটো জোৰা কৰি পেলাই ইয়াক যদি আমি বান্ধি দিওঁ, এইটোৱে এডাল পাইপ হ'ব।